Madu. Itu mah. Itu madu. Si Shegun pun yang kau ini. Hello everyone, welcome back to my YouTube channel. So আজি পোনপ্ৰথমে সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। সো আজি এটা চাক মজা একদম বঢ়িয়া লোকেশ্যন এটা আছোঁ, একদম ধুনীয়া একদম চাৰি চাইডে একদম পূৰা বাগানৰ মাজত এটা সৰু পুখুৰী আছে। চ' ইয়াতে আমি এটা মানে সৰু লগৰখিনি এটা সৰু সুৰা পিকনিক খাম, মানে এনেকৈ এটা খানা আয়োজন হৈছে আৰু। চ' পিকনিকটো আজি কেনেকৈ কি চলিব চ' আপোনালোকক পূৰা সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আৰু চাওক লোকেশ্যনটো চাওক বহুত ধুনীয়া হয়। এফালে লাগিছে একদম পূৰা চাৰি চাইডে একদম পূৰা একদম ধুনীয়া চেগুন বাগান, এফালে কাষত একদম ধুনীয়া এটা পুখুৰী আছে। চ' গতিকে বেছি দেৰি নকৰোঁ তোমালোক, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, কি কৰিম কি নকৰোঁ, লগৰখিনিৰ লগত কি হয় কি নহয়। আৰু ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, গতিকে অকণ স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, কণ্টিনিউ চাই থাকিব আৰু দেখা পাই থাকিব। এতিয়া আমাৰ প্ৰায় বস্তুবিলাক মানে আনা নিয়া হৈ আছে, আমি বক্সত আনি ল'লোঁ। এতিয়া অলপ গান চান বজাম, চব স্কিন আনি পেলাই অকণ তৰি ল'ম, তাত মজা লাগিব। আৰু চাওক আপোনালোকে দেখাই আছে বেক চাইড একদম পূৰা পথাৰখন বহুত ডাঙৰ, আৰু এইটো কাষতে পুখুৰীটো আছে, দেখাইছে ধুনীয়া লোকেশ্যন। চাইডত একদম পূৰা ৰাস্তাটো আছে, বহুত মানে মজা লোকেশ্যন এটাত আজি আহিছোঁ খানা খাবলৈ। চ' কিমান পাৰোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ যিমান পাৰোঁ দেখাই যাই থাকিম, আপোনালোকে চাই যাই থাকিব। গতিকে বলকচোন তেনেহ'লে আজি ভিডিঅ'টো কেনেকুৱা হ'ব, বহুত ইণ্টাৰেষ্ট। মানে আজি বিশেষকৈ ভিডিঅ'টোত এটা মানে ধামাকা আহি আছে, গতিকে আপোনালোকে দেৰি নকৰিব। মানে ভিডিঅ'টো আজি বেলেগ ৰূপত হ'বলৈ গৈ আছে, আৰু কি কৰিম কি নকৰিম আপোনালোকক পূৰা দেখাম আজি। আৰু মানে বেছি ভাল লাগিব আজি, আমাৰ জুই হ'ব, পূৰা ছোৱালী থাকিব দেই, ছোৱালী থাকিব কিন্তু ৰাইজ চাব। তোমাক গালি দি দিয়া, ধুনীয়া গালি এটা দি দিয়া। ঠিক আছে, আমাৰ পূৰা চব্জি হৈ গ'ল। এতিয়া ঐ মাংসটো কি বনাইছ চাই ল। পূৰা মাংস হৈ গ'ল, পূৰা মজা হৈছে একদম হাঁহৰ মাংস। এইফালে কি বনি আছে চাওঁ, এইফালে কি বনাই আছে চাওঁ, এইটো কি বনি আছে, কি বনি আছে ক আকৌ মুখেৰে। তাই মূৰটো বনাই আছে, এইটো তাই মূৰটো। কি বনাই আছে তোক ক, পনীৰ বনাই আছে। আপুনি কি কুটি চেগুন পুৰি বহুত বাহাৰি বহি আছে। আমাৰ গানটো লাগে দিয়া হাঁহৰ মাংস হয় বাবা, লেলেটি পৰি যাব, তুমি কিয় টেনশ্যন লৈছা। চাওঁ ধুনীয়াকৈ মচন এটা দি দিয়া, মাৰ এইটো কলা থপৰি। তোমালোকৰ গানটো বন্ধ কৰি দিয়া। ঐ মাংস দেখি টেষ্ট কৰি চাওঁ নেকি কেনেকুৱা হৈছে। আমাৰ খানা মেইন মানুহজনী ওচৰলৈ যাওঁ, কওকচোন কেনেকুৱা লাগিছে আপোনাৰ। ভাল লাগিছে কিমান ভাল লাগিছে। এনে দেখাতে অকণমান চাওক, গোটেইটো হাতীটো নিচিনা দেখিবলৈ। আমাৰ এতিয়া খানা ষ্টাৰ্ট হৈ গ'ল। লালা তোৰ খাইখন চাওঁ, এইটো দেখিছে, এইটো একদম পূৰা গাহৰিটো নিচিনা খাইছে। পুৰি কেইখন মাৰিছিলি নেদেখা সেইটো পাই, এইটো হাতীটো। ব্লগ বনাওঁতে মানে তোক আহি যে মাংস নাই স্পইণ্টা লৈছে দে, সৰহকৈ লৈছে। ভাত খালী কৰি পেলালি নেকি? ঐটো কাক আহি দুখন পাপৰ পৰিছে। মোৰ আলু পিটিকা অকণ থাকি যাব ধেত। মোক দেখিছে মাংস চাংস নাই, এতিয়া খালী কেৰাহীটো দি থৈ দিছে, আলু পিটিকা দি খাব লাগিব, উপায় নাইকিয়া। এইটো উপায় নাইকিয়া, খালী কেৰাহীটো দেখিছে, এইটো আলু পিটিকা দি খাব লাগিব এতিয়া। ঐ নলবি, কিবা ক'বা আৰু? নাই নৰ্মতাই বহুত কষ্ট কৰিছে, ভাত বগা দিছে। কোৱাচোন তোমাক কেনেকুৱা ফিলিং হৈছে? এই দুজনী হৈছে ঠগী, অকণমানো কাম বন নাইকিয়া, দুজনী ঘূৰিছে স্কুটি লৈ। দে এতিয়া আলু পিটিকা কোনে কোনে খাবি ক। চব পূৰা মজা হৈ গৈছে, মাংস এপিচ খাই চাওঁ কেনেকুৱা হৈছে। মোক অকণমান দিছে, এডোখৰে দিছে মাত্ৰ। কেৰাহীটো এই মোক এপিচে দিছে, বহুত বেয়া লাগিছে খাই পেলাই। এইকেইটা হাতীকেইটা বেছি ফটো লাগে বোলে খোৱা টাইমত। ৰাইকহঁতে খাই আছোঁ, খাই দে সৰু খাইছোঁ আকৌ। অমনে মনে আছে, ই চাগে অলপ বেছিকৈ লৈছে। একে কাম বন নকৰা ফকতীয়া কোন আছে? সেই দুজনী আছে আৰু কোনো নাইকিয়া।
হেৰি নেমু কাটিছে বুলি ক মানুহজনী নেমু যে সেইটো পৰা নেমুৱে কাটিছে কোৱাচোন তোমালোকৰ খানা খাই কেনেকুৱা লাগিলে তামাম লাগিছে ডান্স হ'ব নহয় ফুল হ'বনে লালা ডান্স ফুল হ'বনে लालू सिंह डायलॉग दी दिले लाला डायलॉग दी कैसे ना दी दे जब तक रहेगा बिहार में जब तक रहेगा समोसे में आलू तब तक रहेगा काकी में आलू अरे लालू दिया কোৱা তোমাৰ খাই কেনেকুৱা লাগিছে ভালে লাগিছে কিমান ভাল লাগিছে ভাল লাগিছে সকলোতে খাইছে আৰু সেইটো ভালে লাগিব এনো খাই হৈছে सुना खाय केनेকুৱা লাগে চুনা লাগিছে না सुना সো গাইছ আমাৰ এতিয়া পুৰা খাই বৈ হৈ গ'ল পুৰা আমাৰ এতিয়া খানা পিনা খাই কৰি হৈ গ'ল এতিয়া আমি অলপ শুই লৈছো তাৰপিছত অকণ নাচিম তাৰমানে এটা বহুত বেছিয়ে ভাগ লাগিছে সেইকাৰণে মোৰ বেগটো আনি দিব মানে থাক দেখিছে নে কথা কৈ থকা অৱস্থা বৰ ষ্টাইল থাকে সো এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল খাই বৈ এতিয়া আমি অকণ জীয়াই লৈছো শুই লৈছো মানে জীয়াই লৈছো মানে শুই লৈছো তুমি ডিএসএলআৰ এটা লোৱা তাৰপিছত তোমাৰ কিডনি এটা বেচা প্ৰথমতে ডিএসএলআৰ ল'বলৈ হ'লে প্ৰথমতে স্কৰ্টাম এটা বেচা চিট মানে মাটি অকণ বেছিব লাগিব ডিএসএলআৰ মই সিট পাইল এটা আহিবি মোৰ ওচৰত মই এটা কিডনি বেচি দিম এই ঠিক আছে শুনিছে নহয় কিডনি বেছি হ'লেও ডিএসএলআৰ ল'ম আপোনালোকৰ টেনশ্যন নল'ব আৰু 6 মাহৰ ভিতৰত আপোনালোকে দেখাই যে ডিএসএলআৰ ভিডিঅ' শ্বুটিং কৰি এতিয়া খাই বৈ হৈ গ'ল ন আমাৰ মজা লাগিছে চ' এটা দুখ কপাল মই মানে অকণমান এইফালে লাগি থাকিলোঁ কাৰণে মই মাংস অকণমান দিলে তেনে অকণমান দিলে মাংস কোনে ভগাইছিলে এইটো ভগাইছে বহুত মোৰ লগত বে ইনচাফ কৰিছে এইটো মা এইটো মা এইটো এইফালে আহা ভাইটি তোমাক কোৱা কেনেকুৱা লাগিছে খাই ভালে লাগিছে কিমান ভাল তুমিতো মাংস বহুত বেছি খালা এইটো বা বেছি ভাল লাগিছে নে তোমাৰ মানে মোৰ পইচা আমাৰ মানে কি ক'ম আৰু ইমান কণমান দিছে ইমান কণমান দুখ কপাল বহুত দুখ আৰু এইটো এইটো মোক কলিজাটো খেলা এইটো চাওক টিভি ভাল আমাৰ এইটো গে নিচিনা ল'ৰাটো দেখিছে ন কেনেকুৱা এইটো অলপ মোৰ বেডৰ ক্লিয়াৰ অইল দি কৰিছে মই ঘৰত আহিছো কি দি কৰিছে ক্লিয়াৰ অইল ক্লিয়াৰ হৈ গৈছে কেনেকুৱা লাগিছে কেনেকুৱা বহুত বঢ়িয়া আজি একদম খানাত মজা লাগি গ'ল পুৰা ডেন্স চলিছে ফুল চলিছে পুৰা ডেন্স চলিছে একদম মা কচম তামাম লাগিছে ভাল লাগিছে বহুত হাৰ্দি খালা নে মাংস খালা দুইটা খালা লগত আৰু কি খাইছা সেইকেইটাই সঁচা কথা কোৱা সেইকেইটাই সেই সঁচা কথা কোৱা মোক হাৰ্দি দিছে হাৰ্দি দিছে সিহঁতে ঠগিছে মোৰ লগত তামাম হাৰ্দি দিছে ভাই মোক কি দিছে মোৰ নেলুডাল দিছে ভাই মোক বেয়াকে ঠগিলে মোক খুদা হাৰ্দি কিনাহে দিলে তোমাক মই বেছিকে দিছো তুমি খোৱা নাই তুমি কেলা মোৰ পাতা চব খাই চেচ কৰি পেলালা ধ্বংস কৰিলা গম পাইছোঁ কি হ'ব দুখৰ কপাল চ' গাইছ ভিডিঅ' চাই কেনেকুৱা পালে যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ' চাই দিবৰ কাৰণে নতুন ভিডিঅ' চাই দিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেনেহ'লে আপোনালোকে চাই থাকিব চ' আৰু লাষ্ট টাইম লোকেশ্যনটো দেখাই দিছোঁ চাওক কি ধুনীয়া মজা লোকেশ্যন আছে আপোনালোকে আহিব পাৰে এটা ঠাণ্ডা জেগা আমি পিকনিক খাব হ'লে এনেকৈ মানে হুলস্থুল জেগা নাযাওঁ আমি ঠাণ্ডা জেগাত খাই বহুত বেছি মজা পাওঁ আৰু এতিয়া আমাৰ পূৰা পিকনিক খতম হৈ আছে আমি এতিয়া ঘৰলৈ যাবলৈ ল'লোঁ বাই